তো নমস্কাৰ বন্ধুসকল, কি খবৰ? পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে দীপ ভাই কমেডি। হা, ঠিক আছে, মানুহটো ক'লোঁ, ঠিক আছে। হেৰি তাৰপৰা এতিয়া আমি বেতনত পৰা ঘৰ আহিছিলোঁ। ঘৰ আহিলে মোৰ টোপনি ধৰিলে, অকণমান শুলোঁ। তাৰপৰা ইহঁতে মোক ফটো মাৰিলে। লগে লগে দেখাম কাম এটা কৰিছে এইকেইটাই। নমস্কাৰ বন্ধুসকল, মোৰ নাম হয় ঋতিক থাপা। মই আহিছোঁ ডাকুহঁতৰ ঘৰলৈ ইয়াৰ ফটো শ্বুট কৰিবলৈ। ফটো মাৰিলে মই নিশ্চয় আপোনালোকৰ ফটো দেখাম দেই, এতিয়াই দেখাম। তাৰপৰা হৈছে কি, এতিয়া আমি আকৌ যাওঁ, মানে আকৌ য'ত আছিলোঁ তলে যাওঁ, ৰুমলৈ যাওঁ। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো আপোনালোকে দেখি পাইছেনে? কিবা পোহৰ পোহৰ ওলাইছে, এইটো আমি লাইট জ্বলোৱা হয়। বৰ্তমান এটা ৰাতি হৈ আছে। আমাৰ লাইটটো দেখাই দিয়া বাৰু, লাইটটো দেখাই দেখো। লাইট কেনেকৈ দেখাম ক? এইটো আমি লাইট জ্বলোৱা, আমাৰ লাইটটো এইটো। ঐ কিচিম কিচিম ৰঙা চোলা, তিনিচুকীয়া আমাৰ জিলা। বন্ধুসকল, ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে, আৰু মজা মজা ডাইলগ দি যাম দেই। তই এতিয়া গৈয়ে আছো তাৰমানে দেই। এইফালে আহিছে অ ভাই, মোৰ নামটো কি আছিলে? ভংৰি লাউৰা, ভংৰি কি কৰে? ভংৰি এই ভংৰি কি বুলি ক'লে? ভংৰি ভংৰি ক'লে নাই, ভংৰি মানে ভংৰি লাউৰা বুলি ক'লে যে। ভংৰি কোৱাৰ পাছত সিহঁতৰ ভাষাত লাউৰা বুলি ক'বই। সিহঁতৰ ভাষাত লাউৰা হয় এইটো। মানে চা, যেনেকা আমি কওঁ এই ভংৰি কেলা, সিও কৈ থৈ গ'ল ভংৰি লাউৰা। ভংৰি, সেইটো ভংৰি মানে কি? ভংৰি বস্তুটো কি? মানে বহুত ডাঙৰ হৈ যোৱা ভংৰি মানে কেনেকৈ কওঁ, এই কোনটো ভাষাত ভংৰি বুলি ক'লে? তাৰ ভংৰি মানে বুজি নাপালে, লেকিন লাউৰা বুলি কোৱাটো 100% বুজি পালোঁ। চ' বন্ধুসকল, ভিডিঅ'টো চাই থাকক। আমি লাষ্টলৈকে দেখা যাম, মুঠতে কিমান দেৰি হয় চাই থাকিব দেই। কোন আহিছে? আহি থাকক পাছফালে, কথা লগ পাম। কথাটো কৈ দে, ছোৱালীক ল'ৰাক ভাল পোৱা যি প্ৰেমটো। বন্ধুসকল, এইখিনিতে কথা এটা কওঁ। কি আছিলে? প্ৰেমত মই কৈছোঁ, যোনটো প্ৰেমত কাজিয়া বা ভয় অভিমান নাথাকে, সেইটো প্ৰেম কেতিয়াও হ'ব নোৱাৰে। আপুনি কি ক'ব? মই ভালকৈ বুজাব জানো, একদম ধুনীয়াকৈ বুজাই দিওঁ। মানে যে শুনক বন্ধুসকল, যোনটো প্ৰেমত ল'ৰাৰ কাৰণে ছোৱালীয়ে মাৰ নাখায়, এইটো সঁচা প্ৰেম নহয়। এইটো মই কৈছোঁ, যদি সঁচা নহয় ছোৱালীবোৰক মাৰ খুৱাওক, তেতিয়া যদি সঁচা নহয়, এইটো সঁচা হৈ যাব ন। তই গাই কথা এটা কওঁ এইখিনিতে, যিমানেই মটিভেশ্যনেল দিওঁ নাখাওঁ কিয়, মটিভেশ্যনেল যিমানে মনিটাইজ এই নকওঁ, বেলেগ এটা কওঁ। কি ক'ম? এক্সৰ বিষয়ে কওঁ দেই। যোনজনী ছোৱালীয়ে মোক কৈছিলে তোমাক নাপালে মই চিপজুৰি লগাই মৰি যাম, সেইজনী ছোৱালীয়ে আজি বয়ফ্ৰেণ্ডৰ DSLR ওলমাই আছে ডিঙিত। মানে সিহঁতক মই দেখাইছোঁ যে ইমান ধুনীয়া ধাননিখিনি ইমান কষ্ট কৰি ৰুইছে, যদি সিহঁতি ভাত খায় লাইক এটা কৰি দিব লাগে, হয় না, পথাৰটোৰ কাৰণে। সেইটোৱে কৈ আছোঁ, বুজি নাপায়। ধান ৰোৱাৰ কাৰণে ছাবস্ক্ৰাইব এটা কৰি দিব লাগে। আমি দেখাই দিছোঁ বাৰু, দেখাই দে কিমান ডাঙৰ পথাৰ। চা বন্ধুসকল, এতিয়া শিখৰ দাম বাঢ়িলে দেই, তথাপি আমি শিখৰ খাওঁ। শিখৰটো আমাৰ মান, শিখৰটো আমাৰ সন্মান নহ'ব পাৰে, কিন্তু তামোলটো আমাৰ সন্মান, তামোলটোৱে অসমীয়া পৰিচয়। এতিয়া আমি তামোলে খাই আছোঁ, শিখৰটো খাওঁ, কমটি খাওঁ শিখৰ, কিন্তু শিখৰটো আমি বনোৱা নহয় ন, শিখৰটো বেলেগ বাহিৰৰ পৰা বনোৱা, কিন্তু তামোলটো আমাৰ ট্ৰেডিশ্যনেল হয়, তামোলটো আমি খাবই লাগিব।
হয় নাই ভাই হয় 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 নাই আপোনালোককো তামোল এইটো ন বুলি কোৱাটো মাৰক চালি চেতন ভাই ফোন কৰিছে আপোনালোকো তো গাইছ আমি চাওক কিমান ডোখৰ খোজকাঢ়ি আহিবলগীয়া হ'ল এইখন ৰাস্তা মামৰণি বুলি কয় এইটো চুবুৰী মামৰণি গোটেইটো মামৰণি গোটেই মামৰণি পৰে দেই গাইছ বন্ধুসকল আমি যিটো খোজকাঢ়িলোঁ এটা আপোনালোকৰ কাৰণে কাঢ়ি গৈছোঁ আমি খোজকাঢ়ি গৈছোঁ উপজিত ঘৰ এইফালে আছে উপজিত মৰাণ অঁ তেওঁ এটা ইউটিউবাৰে হয় বহুত ডাঙৰ ইউটিউবাৰ ভাল লাগে আমাৰ লগত কেতিয়াবা তো বন্ধুসকল জীৱনৰ প্ৰথম কপি ফটো মই এজাক গছত মাৰিছিলোঁ কিন্তু ফটোকপি এতিয়া নাই এতিয়া গৈ থাকোঁ কওঁ পাওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে মানে মোৰ ব্লগ বনোৱা ইমান এক্সপিৰিয়েঞ্চ নাই মানে ব্লগ বনাবলৈ অকণমান কিবা নালাগে সেইটো কাৰণে মানে ব্লগ বনাই নাথাকোঁ দেই বেচন পাবি আৰু কেমেৰাটো ভালকৈ ধৰিব জানো দে সেইটো কাৰণে আকৌ ৰ'জ খাই পূৰা ফালি দিম দেই যাকে পাম তাকে পাম বুলি কথা আছে নহয় সেইটোৱে কওঁ তাৰমানে যে ৰ'জ ভিডিঅ' মানে যদি পায় যদি আপোনালোকে যদি মোক মানে মোৰ ৰ'জ ভিডিঅ' বিচাৰিবলৈ অকণমান কষ্ট হয় মানে ৰ'জ ভিডিঅ' বিচাৰি পাবলৈ যদি আপোনালোকৰ ওচৰত যদি ৰ'ষ্টিং কৰিবলগীয়া কিবা ভিডিঅ' থাকে মোক ইনষ্টাগ্ৰামত দীপ ভাই বুলি আছে তাৰপৰা আৰু এখন দীপ মিষ্টাৰ দীপ অফিচিয়েল বুলি আছে আপোনালোকে ফ'ল' এটা কৰি মুঠতে মোক নাম্বাৰ খুজিব মই নাম্বাৰ দিম তাতে হোৱাটছএপত মোক দি দিব ভিডিঅ' দি দিব ব্লগ বনাইছোঁ বুলি ব্লগ কৰি নিদিব বলক আমি গৈ থাকোঁ তো বৰ্তমান আহি পাই গ'লোঁ এতিয়া ফালে